নমস্কাৰ, বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ বইল মাছৰ ৰেচিপি। তাৰ বাবে লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ, দুটা শুকান জলকীয়া লৈছোঁ আৰু এটা আলু দীঘল দীঘলকৈ কাটি লৈছোঁ, এটা বিলাহী লৈছোঁ, আদা নহৰু পেষ্ট লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ আৰু ধনিয়া লৈছোঁ অলপ আৰু লৈছোঁ মচুন্দৰী আৰু এফালে 3 পিচ মাছ আগতে মই নিমখ সানি লৈছোঁ। এতিয়া গেছত বিলাহী আৰু শুকান জলকীয়া দুটা পুৰি লৈছোঁ। এয়া মোৰ বিলাহী আৰু জলকীয়া পুৰা হৈ গৈছে। এতিয়া মই আনফালে এখন কেৰাহী গেছত পাতি লৈছোঁ আৰু ইয়াত মই 2 গিলাচ পানী ঢালি লৈছোঁ। এয়া পানীখিনি উতলি আহিছে। এতিয়া মই ইয়াত কাটি লোৱা আলু কেইডোখৰ দিছোঁ আৰু দিছোঁ কাটি লোৱা পিঁয়াজখিনি। এতিয়া দিছোঁ ফালি লোৱা কেঁচা জলকীয়া দুটা আৰু ভালকৈ উতলিব দিছোঁ। এয়া ভালকৈ উতলি আহিছে। এতিয়া দিছোঁ আদা নহৰু পেষ্টখিনি। এতিয়া অলপ দেৰি উতলিব দিছোঁ আৰু এফালে মই পুৰি লোৱা বিলাহীটো কাটি লৈছোঁ আৰু শুকান জলকীয়া দুটাও খুন্দনাত পিচি লৈছোঁ। এনেকৈ বিলাহীটো পুৰি দিলে বইল গ্ৰেভিখিনি বহুত সোৱাদ লগা হয়। এতিয়া মই জলকীয়া দুটা ভালকৈ খুন্দি লৈছোঁ খুন্দনাত। এয়া কাটি লোৱা বিলাহীটো দি দিছোঁ আৰু খুন্দি লোৱা জলকীয়াখিনিও দি দিছোঁ। আৰু ভালকৈ লৰাই দিছোঁ। এতিয়া মই দি দিছোঁ মচুন্দৰীখিনি কাটি আৰু এই সময়তে পানীখিনি অলপ কমি গৈছে মোৰ, সেইকাৰণে আৰু অলপ গৰম পানী ঢালি লৈছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ উতলিব দিছোঁ আৰু মাছ 3 পিচ দি দিছোঁ। এতিয়া মই 5 মিনিট সময় ভালকৈ উতলিব দিম। ইয়াত মই অকণমানো তেল ব্যৱহাৰ কৰা নাই। এয়া মোৰ 5 মিনিট হৈ গৈছে আৰু ভালকৈ লৰাই লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। পুনৰ আকৌ ঢাকন দি দিছোঁ। এনেকৈ দুবাৰমান ঢাকন দি লৰাই ল'লোঁ। এতিয়া মই 1.5 চামুচ পিঠাগুড়ি অলপ পানী দি ঢালি দিছোঁ আৰু 5 মিনিট সময় পুনৰ ভালকৈ সিজিব দিছোঁ। এয়া মোৰ গ্ৰেভিখিনি ধুনীয়া হৈছে আৰু ডাঠ হৈ আহিছে। আৰু আপোনালোকে যদি আলু বেছিকৈ দিয়ে তেতিয়া পিঠাগুড়ি নিদিলেও হয়। মই যিহেতু আলু কমকৈ দিছোঁ সেইকাৰণে পিঠাগুড়িখিনি দিছোঁ আৰু পিঠাগুড়ি দিলে গ্ৰেভিখিনি বহুত সোৱাদ লগা হয়। এতিয়া মই কাটি দিছোঁ ধনিয়া। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব, চেনেলটো লাইক কৰিব, লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে। এয়া মোৰ গ্ৰেভিখিনি ৰেডি হৈ গ'ল। আজিলৈ আহোঁ।
ধন্যবাদ।